নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি মিনি ভ্লগলৈ। সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ অলেখ শুভকামনা জ্ঞাপন কৰিছোঁ। মা দুৰ্গাই আপোনালোক সকলোৰে যেন অপমংগল দূৰ কৰে তাৰে কামনা কৰিলোঁ। আজি যিহেতু দুৰ্গা পূজাৰ সপ্তমী, তাকে ভাবিছোঁ ছয়গাঁৱত দুৰ্গা পূজা অলপ চাই যাওঁ। আমাৰ পৰা যিহেতু ছয়গাঁও বেছি দূৰ নহয়, তাকে ভাবিছোঁ ছয়গাঁৱত দুৰ্গা পূজাখিনি চায়েই যাওঁ। আৰু তাৰে আগতে চুলিখিনি কাটি লওঁ ৰ'ব। আৰু এতিয়া চেলুনত আহিলোঁ, দাদাই চুলিখিনি কাটি দিব ওলাইছে। চুলিখিনি কাটি আমি পূজালৈ যাম। আৰু এয়াই হ'ল আমাৰ ছয়গাঁৱৰ নাট্য মন্দিৰৰ শাৰদীয় দুৰ্গা পূজা। বাহিৰৰ ডেক'ৰেশ্যনখিনি ভালেই লাগিছে আৰু ভিতৰলৈ যাওঁ বলক। এইখিনিয়ে হ'ল আমাৰ শাৰদীয় দুৰ্গা পূজাৰ প্ৰতিমাখন, আৰু এইখন হ'ল মঞ্চ। এইখন মঞ্চত অলপ পিছতে আধুনিক নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ব। মা দেৱীৰ ওচৰত সেৱা কৰি আহিলোঁ এতিয়া। এইখনেই হ'ল আমাৰ নাট্য মন্দিৰৰ প্ৰতিমাখন। আৰু এইফালে আছে সেইটো যজ্ঞ মন্দিৰ। যজ্ঞ মন্দিৰৰ আগফালে এইবোৰ ডেক'ৰেশ্যন কৰিছে মানুহে ফটো উঠিবৰ কাৰণে। আমিও কেইখনমান ফটো উঠি ল'লোঁ তাত। আৰু শেষত মিঠাই কিবা কিবি কিনি জিলাপি খালোঁ। যিহেতু পূজা বুলি ক'লে জিলাপিয়ে মনলৈ আহে। জিলাপি কেইখনমান খাই ঘৰলৈ উভতি আহিলোঁ। আজিৰ মিনি ব্লগটো ইমানখিনি আছিল। যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। অহাকালি আহিছে নতুন ভিডিঅ'। আপোনালোকে সকলোৱে মৰম দিব। বাই বাই।